रङियानि से नं केक'हाटी रुंसारि खन्थाइगिरि हेमेन बर'नि सेथि रुंसारि बोसोरजों लोब्बा लाखिनानै दुलाराय आसाम बिथा खालामनानै बानजायनाय बर' रावनि अनलाइन खन्थाइ लिरनाय बादायनायाव नाग्रिजुलिनि हिरेन्द्र कुमार नार्जारिया सेथि जायगा आवग्रिनो हायो। लाइमोन मुंनि खन्थाइ लिरनानै तामुलपुर जिल्लानि नाग्रिजुलिनि बाल्टिपार गामिनि हिरेन्द्र कुमार नार्जारिया बे बान्थाखौ मोननो हादों। खन्थाइ बिबार मुंनि थुनलाइ हान्जाया बानजायदोंमोन बे अनलाइन खन्थाइ लिरनाय बादायनायखौ। खातारबारि गोजौ फरायसालिनि लेङाइ फोरोंगिरि हिरेन्द्र कुमार नार्जारिनि जाफुंसारनायाव फरायसालिनि फोरोंगिरि साख्रिआवला लोगोफ्रा रंजाखांदों। बिथांखौ बृहस्पतिबारखालि फरायसालिनि फोरोंगिरि साख्रिआवलाफ्रा बरायो। আমি সঁচাকৈ গৌৰৱান্বিত আমাৰ তেখেত সন্মানীয় শ্ৰীযুত হীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰী ছাৰদেৱ তেখেত আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক। তেখেতে এইবেলি অসম ভিত্তিত হোৱা যি বড়ো কবিতা প্ৰতিযোগিতা এই বড়ো কবিতা প্ৰতিযোগিতাত যিটো অনলাইন প্ৰতিযোগিতা এই অনলাইন প্ৰতিযোগিতাত তেখেতে লাইমন নামৰ কবিতাটো লিখি আমাৰ বিদ্যালয়লৈ গৌৰৱ কৰি অনাৰ লগতে তেখেতক সামগ্ৰিকভাৱে অসমৰ এজন কবি পৰিচয় হিচাপে এজন কবি হিচাপে নিজৰ যিটো সফলতা এইটো দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত নিশ্চয় এনেধৰণৰ কবিতা লিখা কাম অব্যাহত ৰাখি আমাৰ বাকীবোৰক উৎসাহিত কৰিব। এইবেলি খন্থাই বিবাহ নামৰ এটা সাহিত্য গোষ্ঠীয়ে সদৌ অসম ভিত্তিত স্বৰ্গীয় হেমেন বড়ো স্মৃতিত এটা কবিতা লিখনি কবিতা প্ৰতিযোগিতা আয়োজন কৰিছিল। সেই প্ৰতিযোগিতাত মই এটা কবিতা লিখিছিলোঁ। কবিতাৰ নাম হৈছে লাইমন। এই লাইমন কবিতাত যি বাছনি কমিটি সেই বাছনি কমিটিয়ে মোৰ কবিতাটো প্ৰথম শাৰীত দি দিলে মই প্ৰথম পুৰস্কাৰটো পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।